আমি ইয়াত মানে দেশৰ গৰীব কৃষক শ্ৰেণীলৈ যি আমাৰ ভোটাৰশ্বিপ অভিযান যে আমি এইবাৰ কোকৰাঝাৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি কেণ্ডিডেট নিৰ্বাচন কৰিছোঁ, প্ৰাৰ্থী নিৰ্বাচন কৰিছোঁ আৰু তেখেতক এইবাৰ আমি জয় কৰি দিল্লী পাৰ্লিয়ামেণ্টত পঠিওৱাৰ কাৰণত আমি পৰ্যালোচনা কৰিছোঁ। সেইবাবে আমি ইয়াত আজি মিটিং কৰিছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে নিজৰ অধিকাৰ বিচাৰি, যাক আমি ভোটাৰশ্বিপ বুলি কৈ আছোঁ। সেই উদ্দেশ্যে আমি ইয়াত আজি নিৰ্বাচনী সজাগতা সভা পাতিছোঁ। আমি ৰাইজৰ যিটো অধিকাৰ আজি ৭৬-৭৫ বছৰে দালাল পাৰ্টি দালাল নেতাই ঠগি আছে, ৰাইজৰ পাবলগীয়া ধনখিনি আত্মসাৎ কৰি আহিছে। এই ধনখিনি দালাল পাৰ্টি দালাল নেতাৰ পৰা আজৰি অনাৰ কাৰণত আমি এই সংকল্প লৈছোঁ। ইয়াতেই আমি ললিত পেগু ডাঙৰীয়াক ইয়াক প্ৰাৰ্থিত্ব দিছোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ আশা আছে, এইটো ৰাইজে নিৰ্ণয় কৰিব। ৰাইজে এতিয়া দেশৰ জনসাধাৰণে ন্যায় বিচাৰিছে, ন্যায় পাবলৈ মানে ৰাইজে অতিষ্ঠ হৈ আছে, ৰাইজে আশা কৰিছে, সেইটো ৰাইজৰ ওপৰত নিৰ্ণয় কৰা হ'ব। ছ'চিয়েল মিডিয়া বন্ধুসকল, আপোনালোকক মই সন্মান জনাইছোঁ। আমি ভোটাৰ্ছ পাৰ্টিয়ে ঠাই ঠাই এনেকৈ ভোটাৰ সজাগতা মিটিং কৰিছোঁ, কাৰণ আজিলৈকে অধিকাৰৰ বিষয়ে ভোটাৰসকলে জানিব পৰা নাই। সেইটো কাৰণে আমি ভোটাৰসকলৰ আগত আমি জনাই আছোঁ ভোটাৰ পাৰ্টি হিচাপে ভোটাৰসকলে কি অধিকাৰ পাব লগা আছে। এতিয়াতো কেৱল ভোট দিয়াৰহে মাত্ৰ অধিকাৰ পাইছে, আচল অধিকাৰটো পাবলৈ বহুত বাকী আছে। এইটো কাৰণে আমি ভোটাৰসকলক জনাই আছোঁ। আমাৰ লিডাৰ ৰাজ্যিক কমিটি, জিলা কমিটি আৰু ব্লক কমিটিবিলাকৰ লিডাৰে প্ৰচাৰ কৰিব। কেন্দ্ৰীয় পৰ্যায়ৰ আজি যিটো নেকি আৰ্থিক আজাদী পৰিসংঘত সভাপতি আহিছে, তেওঁলোকেও প্ৰচাৰ কৰি আছে। স্থিতিটো এতিয়া ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে ৰাইজে চবকে ভোট দি একবাৰ চাইছোঁ, কিন্তু একো অধিকাৰ পোৱা নাই। এখেতে অধিকাৰ লোৱাৰ কাৰণেহে ভোট বিচাৰিছে ৰাইজৰ পৰা, এখেতে অধিকাৰ দিয়াৰ কাৰণে মানে ভোট